পদুমণিৰ মাজগাঁও অঞ্চলত এটা উদ্যোগৰ মই অৱস্থা দেখুৱাবলৈ লৈছোঁ। আপোনালোকে ভালদৰে মন কৰক, তেওঁলোকৰ এইটো ডাঙৰ চিমনি আৰু এই চিমনিৰ পৰা ধোঁৱা ওলাই আছে খোৱা। প্ৰদূষণ, বায়ু প্ৰদূষণ স্পষ্ট হৈ আছে আৰু তেওঁলোকে উদ্যোগৰ পেলনীয়াখিনি কৃষিভূমিত পেলাই দিয়াৰ ফলত মাটিখিনি পানী কি ধৰণৰ ৰং হৈছে, কিদৰে সেউজীয়া উদ্ভিদবোৰ মৰি হালধীয়া হৈ গৈছে, ভালদৰে মন কৰক। আৰু সৌ নদীটোত দাৱনীয়ে ধান দাই আছে। সম্পূৰ্ণ কৃষিভূমি স্পষ্টকৈ ভিডিঅ'ত দেখা পোৱা গৈছে। কৃষিভূমি, এই কৃষিভূমিত তেওঁলোকে এই ধৰণে অন্যায় কৰিছে। আৰু এই ৱালখনলৈ মন কৰক, এই ৱালখন কিদৰে তেওঁ হাওলাই পেলাই এই অঞ্চলটোৰ কাষৰ মাটিখিনি যাতে খেতি নহয়, খেতি নহ'লে যাতে তেওঁকে মাটিখিনি বিক্ৰী কৰিবলগীয়া হয়, তেনেকুৱা ধৰণৰ ব্যৱস্থালৈ লৈ গৈছে। ৰামকুমাৰ তস্তিৱাল নামৰ এই অনা অসমীয়া ব্যৱসায়ীজনে আপোনালোকক ধানৰ থোক ওপৰত দেখাইছোঁ। ধানৰ থোকত কেনেকুৱাকৈ ক'লা ক'লা চামনি পাতি গৈছে, ক'লা ধোঁৱাবিলাকে মিলৰ এই ধান খাব পৰা উপযুক্ত হৈ আছে নাই, আপোনালোকে ভালদৰে মন কৰক। যোৰহাট জিলা প্ৰশাসনৰ মাননীয় উপায়ুক্ত মহোদয়া, আপোনাক কৰৰ জোৰে আমি অনুৰোধ জনাইছোঁ যাতে আপুনি ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা লয়। কেৱল এ চি ৰুমত বহি থাকি জনতাৰ সমস্যা সমাধান কৰিব বুলি যদি ৰাজনৈতিক নেতাসকলে ভাবিছে, যদি এয়া কেতিয়াও সম্ভৱ নহয়। আপোনালোকে ভালদৰে মন কৰক, ধানৰ পাতত ক'লা ক'লা চামনি পৰি গৈছে। খেতি কৰিব নোৱাৰা অৱস্থা, ধান খেতিৰ এই অৱস্থা। কিদৰে বৃহৎ উদ্যোগ স্থাপন কৰিছে, ভঙা বেৰা বছৰ বছৰ ধৰি তেওঁলোকে ৰিপেয়াৰিং কৰা নাই। উদ্যোগৰ পৰা কিদৰে বৃহৎ আকাশলৈ ধোঁৱা এৰি দিছে। পাৰ্শ্বৱৰ্তী প্ৰায় 10-15খন গাঁৱৰ অৱস্থা অতি দুৰ্বিষহ হৈ পৰিছে। স্থানীয় ৰাইজৰ পৰা মই জানিবলৈ বিচাৰিম, আপুনি কওকচোন কি অসুবিধা আপোনালোকে ভোগ কৰিছে? মোৰ এবিঘা মাটি ইয়াত মই খেতি কৰিব পৰা নাই। মই 4 বছৰ মোৰ চন পৰি আছে। মোৰ চাকৰি বাকৰি নাই, মই খেতিৰ ওপৰতে চলি থাকোঁ। এতিয়া 4 বছৰ এই মাটিখন চন পৰি আছে, মই খেতি অকণো কৰিবই পৰা নাই। ইয়াত প্ৰদূষণ হৈছে। এনেকুৱা পঞ্চায়তে NOC দিছেনে? ক'ত NOC দিছে? NOC নাই দিয়া নহয়, তাতে বিনা NOCত কাম কৰি আছে। আপোনালোকে ইমান দিনৰ পৰা প্ৰতিবাদ যে কৰি আছে, প্ৰতিবাদ কৰাই নাই। আপোনালোকে যে প্ৰতিবাদ কৰিছে তাৰ একো সুফল পোৱা নাই? নাই পোৱা। এতিয়া আপোনালোকে চৰকাৰক কি ক'ব বিচাৰিব? আমাক অতি সোনকালে এইটো বন্ধ কৰি দিয়ক। আপোনালোকে আমাৰ মাজগাঁও বিপদমুখী হ'ব মুঠতে। আপুনি কেইবছৰ পৰা ইয়াত খেতি কৰিব পৰা নাই? 4 বছৰ আজি মই খেতি কৰা নাই। আৰু মই দাঁতিতে দেখুৱাইছোঁ, ইয়াৰ ধান খেতি আৰু ধানৰ থোকত আপোনালোকে চাওক কেনেদৰে ক'লা ক'লা ময়লা পৰি গৈছে, কি গতি হৈছে। জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে আজি আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কি দুৰৱস্থা ভালদৰে মন কৰক। আৰু বহিৰাগত বণিকে কিদৰে সেই কৃষিভূমিত উদ্যোগ স্থাপন কৰিছে, এয়া ভালদৰে মন কৰক। আৰু সদায় এনেদৰে আমি ফেচবুক লাইভত দেখুৱাই নাথাকোঁ, প্ৰশাসনক এইটো কৈ দিছোঁ, যোৰহাট জিলা প্ৰশাসন সতৰ্ক হওক। কেৱল ফেচবুক লাইভ কৰি ৰাইজক সজাগ কৰাৰ দায়িত্ব আমি পালন নকৰোঁ। প্ৰয়োজন সাপেক্ষে প্ৰতিৰোধ সংগ্ৰাম, প্ৰয়োজন সাপেক্ষে এই উদ্যোগবিলাক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়া যাব। আৰু যোৰহাট জিলা প্ৰশাসনক আমি ইয়াৰ পৰাই সক্ৰিয় নিদিছোঁ। সময় থাকোঁতে তেওঁলোকে সিদ্ধান্ত লওক। যদি হাজাৰ হাজাৰ ৰাইজে আহি যদি এই অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ সময়ত যদি তেওঁলোকে প্ৰতিৰোধ কৰি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰে, তাৰ কাৰণে কিন্তু খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি কোনো কাৰণতে জগৰীয়া নহয়। তাৰ কাৰণে কিন্তু স্থানীয় ৰাইজ কোনো কাৰণতে জগৰীয়া নহয়। জয় আই অসম, জয় খিলঞ্জীয়া সত্তা। বিচাৰ আপোনালোকে কৰক। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে বৰমূৰীয়াসকলৰ চকুত পৰে। ধন্যবাদ। জয় আই অসম, জয় জননী অসম।